সুন্দৰ বাতিটো অকমান দেখাই দিয়া ৰাইজক ভাল লাগিছে জ্বলা পাইছে না ভাত খাম পেট ভৰা নাই না নবহে পেট নমস্কাৰ আজি ভ্লগটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু ফুডকাৰ্ট বিজনেছ যি চলাই আছোঁ তাত আইটেম কিছুমান বহাইছোঁ আৰু কি আইটেম বহাইছোঁ আপোনালোকক সকলোখিনি দেখাই আছোঁ ভিডিঅ'টো কোনো স্কিপ নকৰাকৈ চাই থাকিব নতুনকৈ মটকা চাই বেচিব ষ্টাৰ্ট কৰিছোঁ আৰু চিকেন লেগ পিচ বৰ্তমান এটাই আছেগৈ এতিয়া 8টা বাজি গ'ল এটাই আছেগৈ আৰু ইফালে চিকেন চপ প্ৰায় 20 পিচমান আছেগৈ আৰু ইয়াৰ পিঁয়াজি আৰু ইফালে ম'ম' প্ৰায় শেষেই হৈছেহি প্ৰায় 6-7 প্লেটমান হ'বগৈ আৰু আপোনালোক যদি নগাঁৱত আহে নগাঁৱৰ পৰা আপাৰ আছামৰ ফালে অহা ৰাস্তাত ঠিক 6 কিলোমিটাৰ হোৱাৰ পাছত উৰিয়াগাঁও পাব উৰিয়াগাঁৱৰ ঠিক ৰয়েল আৱাস নাপাওঁতে আমাৰ দোকানখন আৰু এইফালে আহিলে আমাৰ দোকানত আহিব আৰু নতুন কিবা দিহা পৰামৰ্শ দিব দোকানখন আগবঢ়াৰ ক্ষেত্ৰত কেনেকৈ চলাম সেইখিনি এখন দিহা পৰামৰ্শ দিব আৰু কমেণ্ট কৰি আপোনালোকে জনাব পাৰে দোকানখনৰ নামটো আপোনালোকক দেখাই দিছোঁ দোকানখনৰ নামটো হৈছে দিনাব আৰু এয়া আমাৰ দোকানৰ প্ৰিপিয়েশ্যন এনেকুৱা ধৰণে চলাই আছোঁ আৰু এই পম্পী বহি আছে মোবাইল টিপি আৰু এয়া আমাৰ কাঞ্চন ভাইটিয়ে ঘুগুনি খাই আছে কেনেকুৱা লাগিছে খাই ঘুগুনি খাই কেনেকুৱা লাগিছে কৈ দিয়া সুন্দৰ বাতিটো অকণমান দেখাই দিয়া ৰাইজক ভাল লাগিছে জ্বলা পাইছে না এয়া ঘুগুনি খাই লোৱাৰ পাছত আকৌ পিঁয়াজি এটা খাইছে কেনেকুৱা লাগিছে কাঞ্চন কৈ দিয়াচোন ভাল লাগিছে ঘৰত গৈ ভাত খাবা ভাত খাম পেট ভৰা নাই না নবহে পেট